হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। নমস্কাৰ, মই বনাক্ষী গোহাঁই। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। যদিহে আজি প্ৰথমবাৰৰ বাবে এই ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। আজি আহি আছোঁ মই বোকাখাতত থকা ৱাটাৰফল চাবলৈ, মানে কাকচাং ৱাটাৰফল চাবলৈ। আৰু এয়া আহি আছোঁ, ফাৰ্ষ্ট ৱাটাৰ ক্ৰচিংটো কৰি লওঁ। তাৰপাছত দেখি থাকিব কেইটা ৱাটাৰ ক্ৰচিং কৰিব লগা হয়। এয়া আমি তিনিটাই আহি আছোঁ আৰু আজি কাকচাঙৰ ৱাটাৰফল চাবলৈ। এয়া ছেকেণ্ডটো ৱাটাৰ ক্ৰচিং। এয়া আমাৰ মানে পানীখিনি দেখি এইখিনিতে খুব একদম ফূৰ্তি লাগি গৈছে আৰু এয়া বলকচোন গৈ থাকোঁ। এয়া 3 নম্বৰ ৱাটাৰ ক্ৰচিং। কিমান চাব ৱাটাৰ ক্ৰচিং, বলক আজি ৱাটাৰ ক্ৰচিংকে কৰি থাকোঁ আৰু এয়া আমি এতিয়া পালোহি য'ত এইখিনিতে পাৰ্কিং কৰা হয়। তথাপিও বাইকখন অকণমান আগলৈকে লৈ যাব পাৰি। সেই গতিকে আমি সকলোবোৰে আমিকেইটাই ভাবিলোঁ যে বাইকখন অকণমান আগলৈকে লৈ যাওঁ, খোজ কঢ়াটো অকণমান কমি যাব তেতিয়া। সেইকাৰণে অলপ দূৰ আৰু এটা ৱাটাৰ ক্ৰচিং কৰি পেলাই এয়া আহি আছোঁ। আৰু এতিয়া 5 নম্বৰটো ৱাটাৰ ক্ৰচিং দেখিছেনে? এই মোৰ ভণ্টি হয়, মোৰ মামাৰ ছোৱালী, ডাঙৰ মামাৰ ছোৱালী। আৰু মামাৰ ঘৰ যিহেতু ওচৰতে, সেইকাৰণে মানুহখিনিক আহি থকা দেখিলোঁ ৱাটাৰফললৈ, আৰু সেইকাৰণে আমাৰো মনটো গ'ল যে সেইকাৰণে পূৰা আহি আছোঁ আৰু ফূৰ্তি কৰি। আপোনাৰ মন গ'লে আপুনি পানীত খোজকাঢ়িও যাব পাৰে। যদি মন নাই পানীত খোজ কঢ়াৰ, সেই এনেকৈ দলঙো বনাই থৈছে, এনেকৈ দিও যাব পাৰে। হিচাপ কৰি গৈছে নাই বাৰু কেইটা ৱাটাৰ ক্ৰচিং কৰি গৈ আছোঁ আমি? এয়া আমি লোকেল হোৱাৰ পৰিণাম দেখিছেনে? হাৱাই চেণ্ডেল পিন্ধি পূৰা ৱাটাৰফল চাব গৈ আছোঁ। আৰু বাকীবোৰ যোনবোৰ টুৰিষ্ট আহিছে, সেইবোৰে পূৰা হাই ফাই লেভেলত আহিছে। আৰু আমি সেয়াকে চেণ্ডেল কেইযোৰকে সেইকাৰণে দেখাই দিছোঁ যে আমি লোকেল হয়। এয়া ইহঁতৰ ঘৰৰ ওচৰৰে মোৰ মামাই হ'ব, লাটু। আৰু ইয়াক আজি আমাৰ ফাইদাটো উঠাই দিছোঁ। ইয়াক কাকচাঙলৈ যাওঁ বৈ লৈ আহিছোঁ আৰু ভিডিঅ' কৰাইছোঁ, তাৰ পৰা ফটো মৰাইছোঁ। বাৰু ফটোকেইখন থাম্বনেইলত দেখা পাব, ভিডিঅ'কেইটা হয় আপোনালোকে এয়া দেখিয়ে আছে, চাওকচোন। এয়া আধা কিলোমিটাৰ 1 কিলোমিটাৰ খোজ কঢ়াৰ পাছত এয়া ফাইনেলি আমি আমাৰ মুখৰ আগত আছে কাকচাং ৱাটাৰফল, য'ত কাইফলাংছু ৱাটাৰফল বুলিও কোৱা হয়। এয়া ব্ৰিজখনৰ ওপৰৰ পৰা বোলো কিমান চাম, সেইবাবে তলৰ পৰা অকণমান চাবলৈ বুলি নামি গৈ আছোঁ। ইয়াত তললৈ নামি যোৱাটো বাৰু ইমান অনুমতি দিয়া নহয়, পানী এতিয়া বাঢ়ি থকা নাই যেতিয়া নামি যাব পাৰি। আৰু ধুনীয়াকৈ বোলো ভালকৈ ফটো এখন উঠোঁ আৰু ভিডিঅ' কেইটামান ধুনীয়াকৈ কৰোঁ বুলি।
এয়া ভিডিঅ' ফটোজ সকলোবোৰ মানে উঠি হৈ যোৱাৰ পিছত বোলো ভাবিছোঁ এতিয়া ঘৰলৈ যাওঁগৈ আৰু ঘৰতো একো খাই কৰি নাহিলোঁ যে আৰু আমি একোতো পিকনিক খাবৰ বাবে অহা নাই এনেই ফটো ভিডিঅ' উঠিবৰ কাৰণে আহিছোঁ সেইকাৰণে সোনকালে ঘূৰি গৈছোঁ আৰু আমি আহিছিলোঁ কৈছোঁ কি কৰিলোঁ ভোকতে পেটটো কৰ্মৰাই গৈছে ভাত নাখাওঁ শুনিলেই নহয় ভোকত বোলে পেট কলমলাই গৈছে সেইকাৰণে বগৰী কিনি ল'লোঁ আৰু মিক্স ফ্ৰুট কিনি ল'লোঁ আৰু চিপছ কিনি এনেকৈ খালোঁ আৰু যিহেতু পটককৈ ওলাই যোৱা আৰু পিকনিকৰ কাৰণে যোৱা নাই বা বেলেগ কিবা খাম বুলি এনেকৈ যোৱা নাই তাততো খোৱা বস্তু বহুত পায় বাৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ আমিও ঘৰমুৱা হ'লোঁ যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বাই